নমস্কাৰ পোছাক ইউটিউব চেনেলে স্বাগতম জনাইছো। আজি আপোনালোকক দেখুৱাবলৈ লৈছো কেঁচাপাত গাড়ী দিয়া হেণ্ডলুমৰ মেখেলা চাদৰ মাত্ৰ ল'ব পাৰিব 1500 টকাত 1500ত ল'ব পাৰিব। এখন চাদৰ হয় চাব পাৰিব গুণা আৰু সূতা ফুলেৰে কাম কৰা হৈছে। বডিটো আপোনাৰ প্লেন থাকিব উকা থাকিব। এখন চাওক এখন আপোনাৰ চাদৰ হয় বডিটো প্লেন থাকিব। চাদৰৰ আচলতে হেভিকে কাম কৰা হৈছে আৰু এইবোৰ আহিব আপোনাৰ চাদৰৰ সাইড বৰ্ডাৰ 6টাকে বৰ্ডাৰ থাকিব চাদৰৰ। এখন চাদৰ হয় চাব পাৰে। এখন আপোনাৰ চাদৰ হয় আৰু লগতে মেখেলাখনো দেখুৱাই দিম। মেখেলাখনো চাব পাৰিব। এখন আহিব আপোনাৰ মেখেলাৰ কামটো চাব পাৰে। এখন মেখেলা হয় মেখেলাৰ কামটো আপোনাৰ ইমানটো থাকিব। এখন মেখেলা আহিব আৰু এইটো আহিব ব্লাউজ পিচটো আপোনাৰ অল ওভাৰ থাকিব। গোটেইটো কাম কৰা থাকিব হেভিত আহিব। এইটো ব্লাউজ পিচটো থাকিব। এই কাপোৰযোৰ ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰিব। এযোৰ আপোনাৰ গুণা আৰু সূতা ফুলেৰে কাম কৰা হৈছে। এখন চাদৰ হয় চাব পাৰিব। আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই ভাল পাই আছে তো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ কি ছাবস্ক্ৰাইব কৰিলেহে আপোনালোকে আমাৰ ভিডিঅ'বোৰ পোনপ্ৰথমে চাব পাৰিব। আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকত হ'লে ফ'ল' কৰিব নাপাহৰিব। এইখন চাদৰ হয় চাব পাৰে আৰু এইখন থাকিব আপোনাৰ মেখেলাৰ কামটো চাব পাৰে। এইখন মেখেলা হয় মেখেলাৰ কামটো আপোনাৰ ইমানটো থাকিব। এইখন মেখেলা আহিব আৰু এইটো আহিব ব্লাউজ পিচটো আপোনাৰ অল ওভাৰ থাকিব। গোটেইটো কাম কৰা থাকিব। এইটো ব্লাউজৰ পিচটো আহিব। এই কাপোৰযোৰো ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰিব। এযোৰ অকল সূতা ফুলেৰে কাম কৰা হৈছে। এইখন চাদৰ হয় চাব পাৰিব। আৰু ভিডিঅ'টোৰ মাজতে আপোনালোক কথা এটা জনাই দিব বিচাৰিছোঁ। সোমবাৰৰ পৰা দেওবাৰলৈকে গোটেই সপ্তাহে দোকান খোলা থাকে। ৰাতিপুৱা 10টাৰ পৰা ৰাতি 8:30টালৈ খোলা পাব। ফেঞ্চি বজাৰ আৰু গুৱাহাটী ক্লাব আমবাৰী আউটলেট 7 দিনে খোলা থাকে। আপোনালোকে আমাৰ দোকানত আহি কিনে আমাৰ কালেকশ্যনবোৰ চাব পাৰে। খুবেই ধুনীয়া কালেকশ্যন আৰু অতি কম প্ৰাইজতে ল'ব পাৰিব। অনলাইনো ল'ব পাৰে নহয়তো বা দোকানত আহিও ল'ব পাৰে। দোকানত আহি যদি লৈ কিবা এটা ডিছকাউণ্ট কৰি দিয়া হ'ব দোকানৰ পৰা ল'ব পাৰিব আপোনালোকে। এইখন ইয়াৰে মেখেলা থাকিব। মেখেলাৰ কামটো চাব পাৰে। এইখন মেখেলা আহিব আৰু এইটো আহিব ব্লাউজ পিচটো আপোনাৰ অল ওভাৰ থাকিব। গোটেইটো কাম কৰা থাকিব। এইটো ব্লাউজৰ পিচটো আহিব। এই কাপোৰযোৰো ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰিব। এইযোৰ আপোনাৰ সূতা ফুলেৰে কাম কৰা হৈছে। এইখন চাদৰ হয় চাব পাৰিব। বডিটো আপোনাৰ প্লেন থাকিব আৰু চাদৰৰ সাইড পাৰিও থাকিব। এইখন চাদৰ হয় চাব পাৰে। চাদৰৰ কামটো চাব পাৰে। এইখন আপোনাৰ চাদৰ আহিব আৰু এইটো আপোনাৰ চাদৰৰ আচলটো থাকিব। এইবোৰ আহিব আপোনাৰ চাদৰৰ সাইড পাৰি 6টা পাৰি থাকিব চাদৰৰ কাৰণে। এইখন চাদৰ হয় চাব পাৰে। আৰু লগতে মেখেলাখনো দেখুৱাই দিম। মেখেলাখনো চাব পাৰিব। এইখন আহিব আপোনাৰ মেখেলাৰ কামটো চাব পাৰে। এইখন মেখেলা হয় মেখেলাৰ কামটো আপোনাৰ ইমানটো থাকিব। এইখন মেখেলা আহিব আৰু এইটো ব্লাউজ পিচ হয় অল ওভাৰ থাকিব। গোটেইটো কাম কৰা থাকিব। এইটো ব্লাউজৰ পিচটো আহিব। এই কাপোৰযোৰো ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰিব। এইযোৰ আপোনাৰ সূতা ফুলেৰে কাম কৰা হৈছে। এইখন চাদৰ হয় চাব পাৰিব। আৰু যদি কাপোৰবোৰ আপোনালোকৰ পচন্দ হৈছে তেতিয়াহ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ ৰাখিব পাৰে। আমাৰ স্ক্ৰীনত হোৱাটছআপ নম্বৰ দুটা দিয়া হৈছে। সেই নম্বৰ দুটাত কণ্টেক্ট কৰিলে হ'ল আপোনালোকে কাপোৰযোৰ অনলাইন যোগেদি বুকিং কৰি ল'ব পাৰিব। বুকিং কৰা ফোন নম্বৰ দুটা মই জনাই দিছোঁ। এটা নম্বৰ হৈছে আপোনাৰ 8403969782 আৰু এটা নম্বৰ হৈছে আপোনাৰ 9085077458। এই দুটা নম্বৰত কণ্টেক্ট কৰিলে হ'ল আপোনালোকে কাপোৰযোৰ অনলাইন যোগেদি বুকিং কৰি ল'ব পাৰিব। গুৱাহাটীত হ'লে কেছ অন ডেলিভাৰী ল'ব পাৰিব। অসমৰ ভিতৰত হ'লে শ্বিপিংটো ফ্ৰী আহিব। অসমৰ বাহিৰত হ'লে শ্বিপিংটো এক্সট্ৰা হ'ব। কিন্তু উইদাউট পে'মেণ্টত আপোনালোকৰ বুকিংটো কনফাৰ্ম নহ'ব। পে'মেণ্ট কৰিলেহে বুকিংটো কনফাৰ্ম হ'ব। আমি আমাৰ একাউণ্ট ডিটেইলছটো দি দিম। তাতে পে'মেণ্ট কৰি কাপোৰযোৰ ল'ব পাৰিব। এই কাপোৰযোৰো ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। এইযোৰ চাব পাৰিব। এইযোৰ আপোনাৰ গুণা আৰু সূতা ফুলেৰে কাম কৰা হৈছে। ব্লেকত আছে চাব পাৰে। হোৱাইটৰ ওপৰত ব্লেকৰ কম্বিনেশ্যনটো চাব পাৰে। খুবেই ধুনীয়া হয়। এইখন চাদৰ হয় চাদৰৰ কামটো চাব পাৰে। এইটো আপোনাৰ চাদৰৰ আচলটো থাকিব। এইবোৰ আহিব আপোনাৰ চাদৰৰ সাইড পাৰি 6টা পাৰি থাকিব চাদৰৰ কাৰণে। এইখন চাদৰ হয় চাব পাৰে। আৰু লগতে মেখেলাখনো দেখুৱাই দিম। মেখেলাখনো চাব পাৰিব। মেখেলাখন আৰু ব্লাউজ পিচটো হেভিকৈ থাকিব। এইখন মেখেলা হয় মেখেলাৰ কামটো আপোনাৰ ইমানটো থাকিব আৰু এইটো আহিব ব্লাউজ পিচটো অল ওভাৰ কাম কৰা থাকিব। গোটেইটো কাম কৰা হয়। এইটো ব্লাউজৰ পিচটো আহিব। এই কাপোৰযোৰো ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব। এযোৰ চাব পাৰিব। এইযোৰ আপোনাৰ গুণা আৰু সূতা ফুলেৰে কাম কৰা হৈছে। আৰু গুৱাহাটীত আমাৰ এড্ৰেছটো জনাই দি আছোঁ। পোছাক JNB ৰোড গুৱাহাটী ক্লাব আমবাৰী বুঢ়া মছজিদ কমপ্লেক্স অপজিট উইণ্ড্ৰফ হস্পিটেল আৰু জাগৰণ। আৰু গুৱাহাটীতে আমাৰ আৰু ঠাইত ব্ৰাঞ্চ আছে। তাৰ এড্ৰেছটো কৈ দিছোঁ। ফেঞ্চি বজাৰত আছে। SRCB ৰোড ফল মাৰ্কেটৰ ওচৰত নিউ মাৰ্কেটৰ অপজিট পোছাক বুলি আছে। এইখন ইয়াৰ মেখেলা হয় মেখেলাৰ কামটো চাব পাৰে। এইখন মেখেলা হয় মেখেলাৰ কামটো আপোনাৰ ইমানটো থাকিব আৰু এইটো আহিব ব্লাউজ পিচটো আপোনাৰ অল ওভাৰ থাকিব। গোটেইটো কাম কৰা থাকিব। এইটো ব্লাউজ পিচটো আহিব।
এই কাপোৰযোৰ ল'ব পাৰিব আপুনি 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব এযোৰ চাব পাৰিব এযোৰ আপোনাৰ গুণা আৰু সূতা ফুলেৰে কাম কৰা হৈছে কালাৰ কম্বিনেশ্যনটো চাব পাৰে কাপোৰযোৰ খুবেই ধুনীয়া হয় আৰু যদি আপোনালোকে বিচাৰে কাপোৰযোৰ ৰেডি কৰি দিব লাগে যেনেকুৱা ধৰক চাদৰ সাইড পাৰি দহি বটা মেখেলাত ফলছ লগোৱা আৰু আমাৰ এতে ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তিবোৰ চিলোৱা হয় চিলাব পাৰিব অনলাইন মেজাৰমেন্ট দি কেনাও চিলাব পাৰে নহয়তো বা দোকানত আহি মেজাৰমেন্ট দি কেনাও চিলাব পাৰিব খুবেই ধুনীয়া ডিজাইনাৰ ব্লাউজ লেহেঙ্গা কুৰ্তিবোৰ চিলোৱা হয় চিলাব পাৰিব আৰু যিসকল ব্যৱসায় কৰে নিজৰ ব্যৱসায়ৰ বাবে আমাক যোগাযোগ কৰিব পাৰে আমাৰ ফোন নম্বৰ দুটা স্ক্ৰিনত দিয়াই হৈছে হে নম্বৰটোত কন্টাক্ট কৰিলে হল আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু নিজৰ ব্যৱসায়ৰ বাবে দুই ঠাইৰ পৰা ক্ৰয় কৰিব পাৰিব এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 1500 টকাত 1500ত এই কাপোৰযোৰ ল'ব পাৰিব আৰু ভিডিওটো চাই কেনেকুৱা পাইছে কমেন্টত জনাব ধন্যবাদ